এই ৰংঘৰ কাৰেংঘৰ কিন্তু ভেলা বুজি নহয়, এইবিলাক মানে এটা প্ৰদৰ্শনীৰ কাৰণে এইবিলাক কৰিছে। এইবিলাক কিন্তু আমাৰ সংস্কৃতি নহয়। আমি গাঁৱত কেনেকৈ ভেলা বুজি বনাওঁ আৰু ভেলা বুজি কেনেকুৱা সেই বস্তুটো আপোনালোকক দেখাই আছোঁ। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই বৰ্তমান আপোনালোকে চাওক ক'ত আহি আছোঁ, পথাৰত আহি আছোঁ বাইক লৈ কিনে। এনেই ভাল মানুহ এনেকৈ বাইক লৈ পথাৰত নাহে বাৰু, কিন্তু মই কাৰণে আহিছোঁ আৰু আপোনালোকক দেখাই আছোঁ মই কিয় আহি আছোঁ। মানে আমি উৰুকা খাম আৰু উৰুকাৰ ঘৰ বান্ধিবৰ কাৰণে আমাক মানে কিবা নাৰা চাৰা লাগেতো, নাৰা লাগে। আৰু ইফালে ৰাইজৰ মেজি বনাই আছে ভেলা বুজি, তো ভেলা বুজিতো আমাক নাৰা লাগে। গতিকে আৰু নাৰা নিবৰ কাৰণে আমি পথাৰত আহিছোঁ। এই আগৰ ফালে দুটা ৰখি আছে, এই দুটা অৰুপ আৰু বাবা ৰখি আছে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, মই কি বনাই আছোঁ আৰু কি কৰিব গৈ আছোঁ চাই কিনে মজা পাব। এটা গাঁৱৰ পৰিৱেশ এটা আপোনালোকে পাব এই ভিডিঅ'টোৰ জৰিয়তে। মানে বিহু বুলি ক'লে গাঁওবিলাকত কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হয় সেই পৰিৱেশটো আপোনালোকক দেখাম। আৰু দেখিছে নাই কেনেকুৱা এখন পথাৰৰ মাজত আছোঁ, কি ধুনীয়া চাওক। এই পথাৰৰ মাজত এডালেই গছ আছে, দেখাই আছোঁ ৰ'ব। 1 ঘণ্টা আগৰ পৰাই নাৰা তুলিবৰ কাৰণে ইয়াতে ৰখি আছে। তো মই ইয়াতে চালোঁ ওচৰে পাজৰে এডালো নাৰা নাই। এইবিলাকৰ লগত উৰুকা খাই ৰাতি যে ভাত খাব পাৰিম না, উৰুকাৰ ৰাতি এইগিলা মিছা কথা। মই লাকাকো ক'লো বল। আৰু এই হৈছে আমাৰ গাঁৱৰ মাদকতা। মই আপোনালোকক যে কৈছোঁ গাঁও চব ল'ৰা আহিছোঁ, নাৰা তুলি কিনে ভেলা বুজি বনাম। সঞ্জয় আহিছে গুৱাহাটীৰ গোটেইবিলাকে, আৰু ভেলা বুজি গোটেই গাঁৱৰ ল'ৰা আহিছোঁ আৰু আহি আছে ল'ৰা। এইবিলাক নাৰা আমি এনেকৈ দাম কৰি থৈ দিছোঁ, দি আছে এনেকৈ। चुप रहे, चुप। एक आवाज नहीं निकलनी चाहिए, चुप रहेगा नहीं रहेगा। এই কাচি দি মালা সেই কাটি আছে। এয়া মুঠতে বেলেগ, আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু আমি কেনেকৈ ভেলা বুজি বনাওঁ, আমাৰ গাঁৱৰ ভেলা বুজিটো কেনেকুৱা হয় আপোনালোকে চাই থাকক, মই দেখাই আছোঁ আপোনালোকক। আৰু এই হৈছে আমাৰ ভেলাঘৰ। আমি ট্ৰেক্টৰেদি বা মানে হেৰিখিনি লৈ আহিলোঁ, ট্ৰেক্টৰেদি আনা হেৰিটো নেদেখালোঁ আপোনালোকক। ট্ৰেক্টৰেদি আনি কিনে নামঘৰৰ চোতালত থৈছোঁ। নামঘৰৰ চোতালৰ পৰা আমি গোটেই ৰাইজৰ মানুহবিলাক আহিছে, আহি কিনে এনেকৈ মানে ইয়াতে মেজিটো বনাই আছে। আৰু মেজি মানে ভেলাঘৰ, আমি ভেলাঘৰ বুলিয়ে কওঁ। তো ভেলাঘৰটো বনাই আছে ইয়াতে। আৰু একচুৱেলি ভেলাঘৰটো এনেকুৱাই হয়। এইবিলাক ৰংঘৰ কাৰেংঘৰ মৃত্যুঞ্জয় মন্দিৰ এইবিলাক একোটা ফেশ্বন হয়, এইবিলাক অপসংস্কৃতি। তো আচল ভেলাঘৰ এনেকৈ বনোৱা হয় ভেলাঘৰ। তো আপোনালোকক দেখালোঁ, আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব। আৰু প্লিজ আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা ভিডিঅ' আহি আছে আপোনালোকৰ মাজলৈ, মানে কালি মানে উৰুকাৰ মানে আগদিনাখনৰ পৰা আপোনালোকক মই দেখাম প্ৰস্তুতি কেনেকুৱা, আমাৰ কেনেকৈ ঘৰ বান্ধিছোঁ, কি কৰিছোঁ। তো সেইবিলাক গোটেই দেখাম আপোনালোকে ভিডিঅ'টো চাব। তেতিয়ালৈ এৰিছোঁ, বাই বাই।